বন্ধুসকল, আজিৰ ভিডিঅ'ত গুৰুত্বপূৰ্ণ দিৱসসমূহ আমি আলোচনা কৰিম। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, পৰাক্ৰম দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ 12 জানুৱাৰী, অপশ্যন বি 23 জানুৱাৰী, অপশ্যন চি 24 জানুৱাৰী, অপশ্যন ডি 26 জানুৱাৰী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 23 জানুৱাৰী তাৰিখে পৰাক্ৰম দিৱস পালন কৰা হয়। 2 নম্বৰ কুৱেশ্যনটো হ'ল, ৰাষ্ট্ৰীয় বালিকা দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ 24 জানুৱাৰী, অপশ্যন বি 25 জানুৱাৰী, অপশ্যন চি 26 জানুৱাৰী, অপশ্যন ডি 30 জানুৱাৰী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 24 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় বালিকা দিৱস পালন কৰা হয়। 3 নম্বৰ কুৱেশ্যনটো হ'ল, ভাৰতীয় পৰ্যটন দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ 23 জানুৱাৰী, অপশ্যন বি 24 জানুৱাৰী, অপশ্যন চি 25 জানুৱাৰী, অপশ্যন ডি 26 জানুৱাৰী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 25 জানুৱাৰী তাৰিখে ভাৰতীয় পৰ্যটন দিৱস পালন কৰা হয়। 4 নম্বৰ কুৱেশ্যনটো হ'ল, ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ 24 জানুৱাৰী, অপশ্যন বি 25 জানুৱাৰী, অপশ্যন চি 26 জানুৱাৰী, অপশ্যন ডি 30 জানুৱাৰী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 25 জানুৱাৰী তাৰিখে ভোটাৰ দিৱস পালন কৰা হয়। 5 নম্বৰ কুৱেশ্যনটো হ'ল, ভাৰতীয় গণতন্ত্ৰ দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ 25 জানুৱাৰী, অপশ্যন বি 26 জানুৱাৰী, অপশ্যন চি 27 জানুৱাৰী, অপশ্যন ডি 30 জানুৱাৰী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 26 জানুৱাৰী তাৰিখে ভাৰতীয় গণতন্ত্ৰ দিৱস পালন কৰা হয়। 6 নম্বৰ কুৱেশ্যনটো হ'ল, ৰাষ্ট্ৰীয় শ্বহীদ দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ 23 জানুৱাৰী, অপশ্যন বি 24 জানুৱাৰী, অপশ্যন চি 26 জানুৱাৰী, অপশ্যন ডি 30 জানুৱাৰী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 30 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় শ্বহীদ দিৱস পালন কৰা হয়। 7 নম্বৰ কুৱেশ্যনটো হ'ল, 25 জানুৱাৰী কোনটো দিৱস হিচাপে পালন কৰা হয়? অপশ্যন এ পৰাক্ৰম দিৱস, অপশ্যন বি ৰাষ্ট্ৰীয় বালিকা দিৱস, অপশ্যন চি ভাৰতীয় পৰ্যটন দিৱস, অপশ্যন ডি ৰাষ্ট্ৰীয় শ্বহীদ দিৱস। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ভাৰতৰ পৰ্যটন দিৱস 25 জানুৱাৰীৰ দিনাখন পালন কৰা হয়। 8 নম্বৰ কুৱেশ্যনটো হ'ল, 26 জানুৱাৰী ভাৰতক কি হিচাপে পালন কৰা হয়? অপশ্যন এ স্বাধীনতা দিৱস, অপশ্যন বি গণতন্ত্ৰ দিৱস, অপশ্যন চি ভোটাৰ দিৱস, অপশ্যন ডি শিক্ষক দিৱস। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি গণতন্ত্ৰ দিৱস 26 জানুৱাৰীত পালন কৰা হয়। 9 নম্বৰ কুৱেশ্যনটো হ'ল, ৰাষ্ট্ৰীয় ভোটাৰ দিৱস প্ৰথমে কেতিয়া আৰম্ভ হৈছিল? অপশ্যন এ 1947 চনত, অপশ্যন বি 1950 চনত, অপশ্যন চি 1962 চনত, অপশ্যন ডি 2001 চনত। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1950 চনত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস প্ৰথমে আৰম্ভ কৰা হৈছিল। 10 নম্বৰ কুৱেশ্যনটো হ'ল, 30 জানুৱাৰী কোনটো দিৱস পালন কৰা হয়? অপশ্যন এ ৰাষ্ট্ৰীয় শ্বহীদ দিৱস, অপশ্যন বি পৰাক্ৰম দিৱস, অপশ্যন চি গণতন্ত্ৰ দিৱস, অপশ্যন ডি বালিকা দিৱস। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ৰাষ্ট্ৰীয় শ্বহীদ দিৱস 30 জানুৱাৰীত পালন কৰা হয়। 11 নম্বৰ কুৱেশ্যনটো হ'ল, পৰাক্ৰম দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ 12 জানুৱাৰী, অপশ্যন বি 23 জানুৱাৰী, অপশ্যন চি 24 জানুৱাৰী, অপশ্যন ডি 26 জানুৱাৰী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 23 জানুৱাৰীত পৰাক্ৰম দিৱস পালন কৰা হয়। 12 নম্বৰ কুৱেশ্যনটো হ'ল, ৰাষ্ট্ৰীয় বালিকা দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ 24 জানুৱাৰী, অপশ্যন বি 25 জানুৱাৰী, অপশ্যন চি 26 জানুৱাৰী, অপশ্যন ডি 30 জানুৱাৰী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 24 জানুৱাৰীত ৰাষ্ট্ৰীয় বালিকা দিৱস পালন কৰা হয়। 13 নম্বৰ কুৱেশ্যনটো হ'ল, ভাৰতীয় পৰ্যটন দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ 23 জানুৱাৰী, অপশ্যন বি 24 জানুৱাৰী, অপশ্যন চি 25 জানুৱাৰী, অপশ্যন ডি 26 জানুৱাৰী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 25 জানুৱাৰীত ভাৰতীয় পৰ্যটন দিৱস পালন কৰা হয়। কুৱেশ্যনটো হ'ল, ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ 24 জানুৱাৰী, অপশ্যন বি 25 জানুৱাৰী, অপশ্যন চি 26 জানুৱাৰী, অপশ্যন ডি 30 জানুৱাৰী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 25 জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়।
অপশনটো হ'ল ভাৰতীয় গণতন্ত্ৰ দিৱস কেতিয়া পালন কৰা হয়? অপশন এ 25 জানুৱাৰী, অপশন বি 26 জানুৱাৰী, অপশন চি 27 জানুৱাৰী, অপশন ডি 30 জানুৱাৰী। শুদ্ধ উত্তৰটো হ'ল অপশন বি 26 জানুৱাৰীত ভাৰতীয় গণতন্ত্ৰ দিৱস পালন কৰা হয়। 16 নম্বৰ কুৱেশ্যনটো হ'ল ৰাষ্ট্ৰীয় শ্বহীদ দিৱস কেতিয়া পালন কৰা হয়? অপশন এ 23 জানুৱাৰী, অপশন বি 24 জানুৱাৰী, অপশন চি 26 জানুৱাৰী, অপশন ডি 30 জানুৱাৰী। শুদ্ধ উত্তৰটো হ'ল অপশন ডি 30 জানুৱাৰীত ৰাষ্ট্ৰীয় শ্বহীদ দিৱস পালন কৰা হয়। অপশনটো হ'ল 25 জানুৱাৰীত কোনটো দিৱস পালন কৰা হয়? অপশন এ পৰিক্ৰমা দিৱস, অপশন বি ৰাষ্ট্ৰীয় বালিকা দিৱস, অপশন চি ভাৰতীয় পৰ্যটন দিৱস, অপশন ডি ৰাষ্ট্ৰীয় শ্বহীদ দিৱস। শুদ্ধ উত্তৰটো হ'ল অপশন চি ভাৰতৰ পৰ্যটন দিৱস 25 জানুৱাৰীৰ দিনাখন পালন কৰা হয়। 17 নম্বৰ কুৱেশ্যনটো হ'ল 26 জানুৱাৰীক ভাৰতক কি হিচাপে পালন কৰা হয়? অপশন এ স্বাধীনতা দিৱস, অপশন বি গণতন্ত্ৰ দিৱস, অপশন চি ভোটাৰ দিৱস, অপশন ডি শিক্ষক দিৱস। শুদ্ধ উত্তৰটো হ'ল অপশন বি গণতন্ত্ৰ দিৱস 26 জানুৱাৰীত পালন কৰা হয়। 19 নম্বৰ কুৱেশ্যনটো হ'ল ৰাষ্ট্ৰীয় ভোটাৰ দিৱস প্ৰথমে কেতিয়া আৰম্ভ হৈছিল? অপশন এ 1947 চনত, অপশন বি 1950 চনত, অপশন চি 1962 চনত, অপশন ডি 2001 চনত। শুদ্ধ উত্তৰটো হ'ল অপশন বি 1950 চনত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস প্ৰথমে আৰম্ভ কৰা হৈছিল। 20 নম্বৰ কুৱেশ্যনটো হ'ল 30 জানুৱাৰীত কোনটো দিৱস পালন কৰা হয়? অপশন এ ৰাষ্ট্ৰীয় শ্বহীদ দিৱস, অপশন বি পৰাক্ৰম দিৱস, অপশন চি গণতন্ত্ৰ দিৱস, অপশন ডি বালিকা দিৱস। শুদ্ধ উত্তৰটো হ'ল অপশন এ ৰাষ্ট্ৰীয় শ্বহীদ দিৱস 30 জানুৱাৰীত পালন কৰা হয়। 21 নম্বৰ কুৱেশ্যনটো হ'ল ৰাষ্ট্ৰীয় কেঞ্চাৰ সজাগতা দিৱস কেতিয়া পালন কৰা হয়? অপশন এ 5 নৱেম্বৰ, অপশন বি 7 নৱেম্বৰ, অপশন চি 9 নৱেম্বৰ, অপশন ডি 14 নৱেম্বৰ। শুদ্ধ উত্তৰটো হ'ল অপশন বি 7 নৱেম্বৰত ৰাষ্ট্ৰীয় কেঞ্চাৰ সজাগতা দিৱস পালন কৰা হয়। 22 নম্বৰ কুৱেশ্যনটো হ'ল ৰাষ্ট্ৰীয় বালিকা দিৱস কেতিয়া পালন কৰা হয়? অপশন এ 10 নৱেম্বৰ, অপশন বি 12 নৱেম্বৰ, অপশন চি 14 নৱেম্বৰ, অপশন ডি 20 নৱেম্বৰ। শুদ্ধ উত্তৰটো হ'ল অপশন চি 14 নৱেম্বৰত ৰাষ্ট্ৰীয় বালিকা দিৱস হিচাপে পালন কৰা হয়। 23 নম্বৰ কুৱেশ্যনটো হ'ল বিশ্ব টেলিভিছন দিৱস কেতিয়া পালন কৰা হয়? অপশন এ 19 নৱেম্বৰ, অপশন বি 20 নৱেম্বৰ, অপশন চি 21 নৱেম্বৰ, অপশন ডি 22 নৱেম্বৰ। শুদ্ধ উত্তৰটো হ'ল অপশন চি 21 নৱেম্বৰত বিশ্ব টেলিভিছন দিৱস পালন কৰা হয়। 24 নম্বৰ কুৱেশ্যনটো হ'ল 14 নৱেম্বৰত কোনটো দিৱস পালন কৰা হয়? অপশন এ সংবাদ দিৱস, অপশন বি বাল দিৱস, অপশন চি দিৱস, অপশন ডি বিধি দিৱস। শুদ্ধ উত্তৰটো হ'ল অপশন বি বাল দিৱস 14 নৱেম্বৰত পালন কৰা হয়। 25 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতীয় প্ৰবাসী দিৱস কেতিয়া পালন কৰা হয়? অপশন এ 7 জানুৱাৰী, অপশন বি 8 জানুৱাৰী, অপশন চি 9 জানুৱাৰী, অপশন ডি 10 জানুৱাৰী। শুদ্ধ উত্তৰটো হ'ল অপশন চি 9 জানুৱাৰীত ভাৰতীয় প্ৰবাসী দিৱস পালন কৰা হয়।